বন্ধুসকল সমগ্ৰ অসম কঁপাই যোৱা নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক আৰক্ষীয়ে কিয় গুলিয়ালে ৰিণ্টু শৰ্মা ক'ত গুলিবিদ্ধ হ'ল গুলিবিদ্ধ হোৱাৰ পাছত ৰিণ্টু শৰ্মাৰ বৰ্তমান অৱস্থা কেনেকুৱা লগতে এনকাউণ্টাৰ হোৱাৰ পাছত ৰিণ্টু শৰ্মাৰ কেনে অৱস্থা হৈছিল তাৰে দুটামান ভিডিঅ' ক্লিপো আছে মই আপোনালোকক দেখাম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বন্ধুসকল যোৱাকালি ধেমাজিৰ আৰক্ষীৰ জিম্মাৰ পৰা নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাই আৰক্ষীৰ পৰা বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল যিহেতু হত্যাকাৰী ৰিণ্টু শৰ্মাই আৰক্ষীৰ পৰা বন্দুক কাঢ়ি পলাবলৈ লৈছিল সেইবাবে আৰক্ষীয়ে নিজৰ আত্মৰক্ষাৰ বাবে ৰিণ্টু শৰ্মাক গুলিয়াবলৈ বাধ্য হয় আৰক্ষীয়ে হত্যাকাৰী ৰিণ্টু শৰ্মাক বাওঁ ভৰিত গুলিয়ায় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হত্যাকাৰী ৰিণ্টু শৰ্মা গুলিবিদ্ধ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছত হত্যাকাৰী ৰিণ্টু শৰ্মাক ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে আৰক্ষীয়ে লৈ যায় আৰু হত্যাকাৰী ৰিণ্টু শৰ্মাৰ বৰ্তমান ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত চিকিৎসাধীন বন্ধুসকল হত্যাকাৰী ৰিণ্টু শৰ্মাই বাওঁ ভৰিত গুলিবিদ্ধ হৈ কেনেকৈ ছটফটাই আছিলে তাৰে দুটামান ভিডিঅ' ক্লিপ আছে আপোনালোকে চাই লওক বন্ধুসকল হত্যাকাৰী ৰিণ্টু শৰ্মাক এনকাউণ্টাৰ কৰাক লৈ এতিয়া সকলোৱে ধেমাজিৰ আৰক্ষীক ধন্যবাদ জনাইছে বহুতেই হত্যাকাৰী ৰিণ্টু শৰ্মাক একেবাৰে মাৰি পেলাব লাগিছিল বুলি কৈছে আৰু বহুতেই আধা আধাকৈ মাৰি শেষ কৰি দিব লাগে বুলি কৈছে